নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি বৃহস্পতিবাৰ আৰু ৰাতিপুৱা মই গা পা ধুই আহি গ'লোঁ। ব'লক এতিয়া পাকঘৰলৈ যাওঁ। তো মোৰ ইফালে ভাত হৈ গ'ল আৰু ইফালে গাজৰ আৰু ওলকবি দি মচুৰ দালি বনালোঁ আৰু এফালে বন্ধাকবি ভাজি আছোঁ। তাৰপৰা দুপৰীয়া ওলাইছোঁ এফালে যাবলৈ। একচুৱেলি মোৰ লগৰ এজনী ঘৰ বাঁহগৰা, সিহঁতৰ ঘৰলৈ যাম আৰু তাতে যিহেতু সাহিত্য সভা হৈ আছে, দেউৰী সাহিত্য সভা, তো তালৈকেও যাম। চুইটি আৰু মই যাম। চুইটি আহি পালেহি, এতিয়া 11টামান বাজিছে। টমটম মাতিছোঁ, তো টমটমো আহি পালে 11:30মান বজাত। তো আমি এতিয়া গৈ আছোঁ আৰু। তো ফাৰ্ষ্টতে নমিতাহঁতৰ ঘৰত গ'লোঁ, তাৰপৰা নমিতা ওলালে। আমি তিনিজনী মিলি এতিয়া গৈ আছোঁ। আমি আহি পালোঁহি সাহিত্য সভা। দেউৰী সাহিত্য সভা হৈ আছে। তো আমি ইয়াতে তিনিজনী মিলি ফটো উঠিলোঁ। তো তাৰপাছত সোমালোহি, ভিতৰত আহি সোমালোহি আৰু ইয়াত ডাঙৰকৈ এটা সভা হৈ আছিলে। তো তাত ফাৰ্ষ্টত অকণমান বহি ল'লোঁ আৰু ইমান বেছি গৰম লাগিছিলে, তো অকণমান বহি তাৰপিছত কিতাপৰ দোকান এটা দেখিলোঁ, তাতে আহিলোঁ ফাৰ্ষ্টত। তো ইয়াত কিতাপখিনি পচন্দ হৈছিলে। মোৰ ওচৰত পইচা বেছি নাছিলে বুলি এখন কিতাপ ল'লোঁ আৰু চাই থ'লোঁ। ৰাতি আকৌ মানুহজনৰ লগত আহিম, তেতিয়া ল'মহি মানে। তো তাৰপাছত ইফালেও বহুত দোকান বহিছে, তো তাকে অলপ চাই আছিলোঁ আৰু। বাচন পত্ৰ দোকানো বহিছে। তাৰপিছত আমি চাই মেলি এতিয়া নমিতাক বাই বাই বুলি কৈ এতিয়া আমি গৈ আছোঁ ঘৰলৈ। তো আকৌ ৰাতি মানুহজনৰ লগত আহিলোঁ। মানুহজন, মই, তাৰপিছত আমাৰ শাহুমা, তো চবে মিলি আহিলোঁ আকৌ ৰাতি। আমাৰ গুণগুণহঁতকো লগ পালোঁ। তো মই দিনতে চাই থৈ গৈছিলোঁ কি কিনিম বুলি। তো এতিয়া মানুহজনৰ লগত যিহেতু আহিছোঁ, এতিয়া মানে কিনি লৈছোঁ আৰু চব যি পচন্দ হৈছিলে। তো ইফালে দেখিছেনে, মেখেলা দোকানৰ এটা আহিলোঁ। তাত মেখেলা এটা পচন্দ হ'ল, অনলি মেখেলা। তো মেখেলা এখন লৈ ল'লোঁ এই দোকানটোৰ পৰা। আৰু তাৰপাছত আৰু কিবা কিবি কিনিলোঁ আৰু তাৰপাছত আমি ঘুগুনি আৰু ডিম খালোঁ। আৰু আজি ভিডিঅ'টো ইয়ালৈকে। লগ পাম নতুন এটা ভিডিঅ'ত।